এইটো কি বস্তু আপোনালোকে জানেনে বাৰু? যিসকলে জানে কমেণ্ট কৰিব, আৰু যিসকলে নাজানে তেওঁলোকেও কমেণ্ট কৰিব। এই লাইট, এই চিম্বলটো আপোনালোকে সকলো গাড়ীতে পাব। ই সদায় জিৰ'ত থাকে, জিৰ'ত থাকিব। ক্ৰমান্বয়ে 1 2 3 4লৈকে সি আগবাঢ়ি যাব। তললৈ কৰিব পাৰিব, ওপৰলৈ কৰিব পাৰিব। আমি কেতিয়া শূন্যত ৰাখিম, অৰ্থাৎ জিৰ'ত ৰাখিম, বা কেতিয়া 1 2 বা 3 ৰাখিম, এই কথাটো মই আপোনালোকক ক'ম। নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক অন্য এটা গাড়ীখনৰ বিষয়ে অৱগত কৰিবলৈ বিচাৰিছোঁ। আপোনালোকক মই প্ৰথমতে যিটো চুইচৰ বিষয়ে দেখুৱালোঁ, সেই বস্তুটো সকলো ধৰণৰ গাড়ীতে পাব। যিসকলে জানে সেইসকলৰ কাৰণে নহয়, আচলতে যিসকলে নাজানে তেখেতসকলক মই জনাবলৈ বিচাৰিছোঁ, এইটো সকলো ধৰণৰ গাড়ীতে থাকে। মই যিখন গাড়ীত দেখাইছোঁ এইখন হ'ল অল্টো VXi 800। এইখন গাড়ীটো আপোনালোকে দেখা পাব। এইটো হেডলাইট এডজাষ্টমেণ্ট, লাইটটো কিমান ওপৰলৈ থাকিব বা কিমান তললৈ থাকিব। জিৰ'ত থাকিলে এটা লেভেলতো থাকে, আপুনি আপাৰতো সম্পূৰ্ণ ৰুটটো দেখা পাব, বা ডিপাৰ কৰিলেও যিমানখিনিলৈকে দেখিব লাগে সিমানখিনি দেখা পাই থাকিব। কিন্তু কেতিয়া তাক 1 2 বা 3লৈ নিব লাগে সেইটো ডিপেণ্ড কৰিব আপোনাৰ গাড়ীখনত পেচেঞ্জাৰ কিমান আছে। যদি আপোনাৰ গাড়ীখনৰ পিছ ছাইডৰ ছিটটোত পেচেঞ্জাৰ বেছি বহিছে, 3জন বা 4জন পেচেঞ্জাৰ বহিছে, তেতিয়াহ'লে গাড়ীখন নিশ্চয়কৈ পিছ ছাইডৰ চকাটো সামান্য পৰিমাণে হ'লে তললৈ যাব। যিটো স্পিন আছে স্পিনডাল তললৈ যাব, তেতিয়াহ'লে লাইটটো ওপৰলৈ উঠি যাব। তেতিয়া আমি ৰাস্তাটোত সম্পূৰ্ণকৈ ভালকৈ দেখিবলৈ হ'লে আমি তললৈ কৰিব লাগিব, লাইটটো তললৈ কৰিব লাগিব। তেতিয়া আপুনি তললৈ ওপৰলৈ কৰিব পাৰিব, 1 2 বা 2ৰ পৰা 1লৈ আনিব পাৰিব। তেতিয়া লাইটটো সামান্য পৰিমাণে তললৈ গুচি আহিব, আমি ৰাস্তাটো ভালকৈ দেখিম। আৰু যদি ওপৰলৈ দিবলৈ বিচাৰে তেতিয়াহ'লে ওপৰ ঘাটলৈ দিব, 3লৈ দিব, তেতিয়া ওপৰলৈ যাব। বা তললৈ দিবলগীয়া হ'লে 2লৈ আনিব, তললৈ আহিব। তাতকৈ তললৈ লাগিবলৈ হ'লে 1লৈ আনিব। আচলতে এইটো কোম্পানীয়ে এটা এডজাষ্টমেণ্টৰ ৰাখেই, মানে জিৰ'ত থাকিলে আপুনি ধুনীয়াকৈ দেখা পাই থাকিব। যদি আপোনাৰ পেচেঞ্জাৰৰ ওপৰত কথা মই প্ৰথমতেই ক'লোঁ, পেচেঞ্জাৰ কিমান বহিছে, পিছ ছাইডৰ ছিটটো কিমান তললৈ ডাব খাইছে, অৰ্থাৎ গাড়ীখন পিছ ছাইডে কিমান তললৈ আহি আছে, সেইটোৰ ওপৰত কৰি হেডলাইটটো তল ওপৰ কৰিব পাৰিব। মই আশা কৰিছোঁ আপোনালোকে এইটো বুজি পাইছে। আৰু আপোনালোকে ৰাতি কৰি চাব, বিশেষকৈ ৰাতি কৰি চালে আপোনালোকে ভালকৈ বুজি পাব। এইটো একো প্ৰব্লেম নহয়, আপোনালোকে 3টো দি চাব আৰু জিৰ'লৈ আনি পেলাইও চাব, লাইটটো তললৈ ওপৰলৈ হয়। বহুতে এই কথাটো মোক কমেণ্ট কৰি আছিলে যে ছাৰ এইটো কি বস্তু, আচলতে এইটো কেনেকৈ এডজাষ্টমেণ্ট কৰে। মই সেইসকলক জনাবলৈ বিচাৰিলোঁ, এইটো হেডলাইটৰ এডজাষ্টমেণ্ট। আশা কৰিছোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো, আৰু যদি সঁচাই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।